পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। এই কথাটো কোনগৰাকী বিশিষ্ট বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল? উত্তৰ কপাৰ্নিকাছ। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এই কথাটো কপাৰ্নিকাছে আৱিষ্কাৰ কৰিছিল। ইবন বতুতা কিমান শতিকাত অসমলৈ আহিছিল? উত্তৰ 1400 শতিকাত। ইবন বতুতা 1400 শতিকাত অসমলৈ আহিছিল। ভাৰতৰ পঞ্চনদীৰ দেশ বুলি কোনখন ৰাজ্যক কোৱা হয়? উত্তৰ পঞ্জাৱক। ভাৰতৰ পঞ্চনদীৰ দেশ বুলি পঞ্জাৱক কোৱা হয়। ভাৰতৰ কোনখন ঠাইক ভূস্বৰ্গ বুলি কোৱা হয়? উত্তৰ কাশ্মীৰক। ভাৰতৰ কাশ্মীৰক ভূস্বৰ্গ বুলি কোৱা হয়। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? উত্তৰ নৰনাৰায়ণে। কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল নৰনাৰায়ণে। কোনগৰাকী চুতীয়া ৰজাই ৰত্নপুৰৰ পৰা শদিয়ালৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? উত্তৰ ৰত্নধ্বজ পালে। ৰত্নধ্বজ পালে ৰত্নপুৰৰ পৰা শদিয়ালৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। সূৰ্যগ্ৰহণৰ সময়ত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যৰ কোনটোৱে মাজত অৱস্থান কৰে? উত্তৰ চন্দ্ৰই। সূৰ্যগ্ৰহণৰ সময়ত মাজত অৱস্থান কৰে চন্দ্ৰই। পৃথিৱীৰ সৰ্ববৃহৎ ব-দ্বীপটোৰ নাম কি? উত্তৰ সুন্দৰবন। পৃথিৱীৰ সৰ্ববৃহৎ ব-দ্বীপটোৰ নাম হৈছে সুন্দৰবন। প্ৰশান্ত আৰু আটলাণ্টিক মহাসাগৰক সংযোগ কৰা মানৱসৃষ্ট জলপথটোৰ নাম কি? উত্তৰ পানামা খাল। প্ৰশান্ত আৰু আটলাণ্টিক মহাসাগৰক সংযোগ কৰা মানৱসৃষ্ট জলপথটোৰ নাম হৈছে পানামা খাল। নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ ক'ত অৱস্থিত? উত্তৰ মেঘালয়ত। নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ অৱস্থিত মেঘালয়ত। শ্ৰী অৰবিন্দ আশ্ৰম ক'ত অৱস্থিত? উত্তৰ পণ্ডিচেৰী। শ্ৰী অৰবিন্দ আশ্ৰম পণ্ডিচেৰীত অৱস্থিত। ইণ্ডিয়ান এছ'চিয়েশ্যন অৱ কলকাতা কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে। ইণ্ডিয়ান এছ'চিয়েশ্যন অৱ কলকাতা প্ৰতিষ্ঠা কৰিছিল সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে। ইণ্ডিয়ান এছ'চিয়েশ্যন অৱ কলকাতা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1876 চনত। ইণ্ডিয়ান এছ'চিয়েশ্যন অৱ কলকাতা প্ৰতিষ্ঠা কৰা হৈছিল 1876 চনত। নেশ্যনেল ৰিম'ট চেন্সিং চেণ্টাৰ ক'ত অৱস্থিত? উত্তৰ হায়দৰাবাদত। নেশ্যনেল ৰিম'ট চেন্সিং চেণ্টাৰ অৱস্থিত হায়দৰাবাদত। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? উত্তৰটো কমেণ্ট কৰি জনাব। ধন্যবাদ।